কালি তহঁতি ইমান কমকৈ ইনকাম কৰিলি নে? আজি কিন্তু বেছি কৰিব লাগিব দেই, মই এতিয়াই কৰি দিলোঁ। কালি ওলাওঁতে কৰোঁতে দেৰি হৈ গ'ল আকৌ, সেইকাৰণে আজি চাবচোন, আজি একদম সৰহকৈ লৈ আহিম। ঠিক আছে, এতিয়া এইটো ল। তই আকৌ অকলে খাই নেপেলাবি, তহঁত দুটাৰে আছে ইয়াত। আৰু বাকী থাকি যোৱাটো আমাৰ দুটাৰ। চবকে সমান সমান ভাগ কৰি দিলোঁ, দেখিছ নহয়? আৰু কোনোৱে একো ক'বলগীয়া নাই যাতে। আপুনি চবকে সমানে সমানে দিয়াৰ কথা নাছিলে নহয়? আপোনালোকে 30% লোৱাৰ কথা আছিলে আৰু আমাক 70% দিয়াৰ কথা আছিলে, আপুনি চাগে পাহৰিলে। চালা মাথা কটাইছোঁ আমি, ড্ৰেছ দিছোঁ আমি, তহঁতক লোকেশ্যন দিছোঁ আমি, তহঁতক আকৌ এতিয়া 70% লাগে। 50% যে পাইছোঁ সেইটোৱে বহুত। নালাগে যদি দে, মই লৈ যাওঁ, আমাৰ দুটাই ভাগ কৰি ল'ম। হ'ব দিয়ক দাদা, মই ধেমালিহে কৰিছোঁ। এই তহঁতক আগতেও কৈছোঁ, মোৰ লগত এইবিলাক ধেমালি চেমালি নহ'ব আকৌ। আজিলৈ বাৰু মাফ কৰি দিছোঁ, পিছলৈ চাবি আকৌ এইবিলাক ধেমালি চেমালি মোৰ লগত নকৰিবি, গম পাইছ নহয়? হ'ব। যা এতিয়া 6টা বাজিবই হ'ল, সোনকালে যা, কামত লাগগে। ঠিক আছে। আৰু ঘৰতে বহি 500 টকা এটা ইনকাম হৈছে তোৰে মোৰে, হ'ব দে। এতিয়া যাওঁ বই, আমাৰ কামত লাগি যাওঁ। চলো। চিনিয়ম দা, এই গাঁৱত বোলে হেনো পইচা লোৱা ভূত ওলাইছে। হয় নেকি? নাজানো নহয়, মই তোমাক পাইছিলে নেকি আকৌ? নাই মোক পোৱা নাই। এই ৰাতিপুৱা আজি ডম্বৰু বুঢ়াক লগ পাইছিলোঁ। ডম্বৰু বুঢ়াই কৈছিলে কালি ৰাতি হেনো বোলে বুঢ়াক ভূতে পাইছিলে, এই 20 টকা দিলতহে বোলে এৰিছে। জানো এই বুঢ়াটোৱে সঁচাই কয় নে মিছাই কয় ক'ব নোৱাৰো দেই। আৰু পইচা লোৱা ভূতৰ কথা কিন্তু মই এবাৰ প্ৰথম শুনিছোঁ দেই। মোৰ হ'লে কিন্তু এই তেলীয়া আৰু মেমেৰালেহে সন্দেহ লাগি আছে দেই। এনেকুৱা কামবোৰ সিহঁতিহে কৰি ফুৰে। জিতেন, তুমি ঠিকেই কৈছা, সিহঁতিও হ'ব পাৰে। চেনিৰাম ঘৰত আছো নাই? ডম্বৰু দাদী, আছো আহক। গাঁৱত কি ঘটি আছে গম পাইছ নাই তহঁতি? তাকে জিতেনে কৈ আছিলে এতিয়া, বোলে আপোনাক হেনো কালি ভূতে পাইছিলে। তই যি শুনিছ একদম সঁচা শুনিছ। কালি ৰাতি সঁচাকৈ মোক ভূতে পাইছিলে, 20 টকা দিলতহে এৰিছে, বুজিছ? মই আৰু কাণত ধৰিছো, মই ভুলতো ৰাতি মুতিবলৈ নুঠো দেই। ঘৰৰ ভিতৰতে বাল্টিং এটা গোটাই থৈছো, তাতে মুতিম। অকল মই বুলিয়ে নহয়, তহঁতিও ৰাতি নুঠিবি, নহলে পকেট খালী হব তহঁতৰ। এই দাইটি মোৰ হিচাপত সেইকেইটা ভূত নহয়, মানুহে যেন পাইছো। ভূতে জানো পইচা খোজে? তই কি কথা কবলৈ আহিছ? মই কি ফাঁকি কথা কৈছো নেকি? নহয় মানে দাইটি, মই আপুনি ফাঁকি কথা কৈছে বুলি কোৱা নাই নহয়। আপুনি যে ৰাতি হলে চকুৱে নেদেখে, জলক তপক দেখে, সেইকাৰণেহে কৈছো। ৰিপুচ, কি কথা কবলৈ আহিছ তই? তই চাল্লা মোৰ চকুত ধৰি কথা কবলৈ আহিছ? তই কি জান, মোৰ চকুৰ লগত দূৰবীনেও পাত্তা নাপায়। যেতিয়া তহঁতৰ পকেট খালী হব তেতিয়াহে তহঁতি গম পাবি। দাইটি ৰ'বচোন, দাইটি ডম্বৰু দাইটিক একো কথা কবই নোৱাৰি, অকমান কথাতে বেয়া পাই যায়। হয় দেই, চেনিৰাম দাৰ ঘৰ ছাগলী মাংসটো কিন্তু ফেণ্টাষ্টিক বনাইছিলে দেই আজি। বনাই থাকোঁতে মোৰ একদম লোভৰ পানী টুপটুপকে পৰিছে, গোন্ধ পায়। ঘৰতনো কিমান দাইল ভাতবোৰ খাম, আমনি লাগি যায়গে দেই। এনেকে যদি সদায় মিলি থাকে তেতিয়াহ'লে কথাই নাই আৰু। আইও পুৰা কল বগা দেচোন, এইবোৰ কোন? ডম্বৰু বুঢ়াই কোৱা কথাবোৰ সঁচা যেন পাইছো। এইপিনেও এটা আছেচোন, মোক মানে ইহঁতি বেৰি ধৰিলে। ছাগলী মাংস খাই আহিছে যেন পাইছো। গোটেই গাডাল ছাগলী মাংস গোন্ধ আহিছে। ইয়াক খাই মজা লাগিব। মোক যাবলৈ দে, মোৰ ঘৰত ছটা বাচ্চা আছে, যাবলৈ দে মোক। মই মৰি গলে সিহঁতক কোনে খুৱাব, কোনে চাব সিহঁতক? তোক যদি যাবলৈ দিব লাগে তেতিয়াহ'লে 1000 টকা উলিয়া, নহলে এই কুমলীয়া বয়সত মোৰ মৰিবলৈ মন নাই। 1000 টকাহে দিব লাগে, দি দিছো ৰক। এইটো যা এতিয়া এইখিন পৰা, নহলে গুৰি দাঁতত পেলাই চুবাম। আইও এইখিন পৰা পলোৱাহে কথা, নহলে এইকেইটা আজি চুবাই খাব। মজা ইনকাম হ'ল আজি, 1000 টকা বহনিয়ে হ'ল। গুল্লি এতিয়া এইখিন বৈ। জিতেন দেখোন কালিলৈকে ঠিকে আছিলে, ৰাতি আমাৰ ঘৰত ভাত পানী খাই গৈছিলেহে। এতিয়ানো ঘপককে জ্বৰডাল আকৌ কেনেকে উঠিলে মোক পাত্তাই পোৱা নাই। কেনেবাকে আকৌ ডম্বৰু বুঢ়াই কোৱা কথাবোৰ সঁচা নহয়তো। চিনিয়ম দা, ইমান খৰকে কোনপিনে যায়? হৰে মই জিতেনৰ ঘৰ পাওঁগে। কালি ৰাতিৰে পৰা বোলে তাৰ হেনো ভীষণ জ্বৰ, বিচনাৰ পৰা বোলে উঠিবই পৰা নাই। কিবা আবুল তাবুল ভুল ভুকি আছে বোলে, ভূতে পালে বচাও তেনেকে কিবা চিঞৰি আছে বোলে। ঘপককে কি হ'ল আকৌ? কালিলৈকে দেখোন ঠিকে আছিলে। তাকে এই ডম্বৰু বুঢ়াই কোৱা কথাবোৰ সঁচা যেনহে পাইছো পাই। কি কথা? কেলে তুমি গম নোপোৱা নেকি, আমাৰ গাঁৱত যে পইচা লোৱা ভূত ওলাইছে ৰাতি? কি পইচা লোৱা ভূত ওলাইছে? মইচোন গমেই নাপাওঁ। এই ঘটনাটো বেছি দিন হোৱা নাই নহয়, 3-4 দিনমান হৈছে। প্ৰথম ডম্বৰু বুঢ়াকে পালে বোলে, তাৰপিছতে হেনো জিতেনক, তাৰপিছতে লাহে লাহে কাবাক পাইছে বোলে হেনো। মোৰ হলে সন্দেহ হৈছে, জীৱনত মই প্ৰথমবাৰ শুনিছো পইচা লোৱা ভূতৰ কথা। এইবিলাক ভূত নহয়, আচলতে মানুহে কেইটকামান পইচাৰ কাৰণে ইহঁতি ভূতৰ ৰূপ লৈ পেলাই মানুহক ভয় খুৱাই পইচা লুটিছে। হৰে মোৰ তেনেকুৱা যেনে লাগিছে, কিন্তু এতিয়া জিতেনৰ ওচৰলৈ গলেহে গম পাম কালি ঘটনাটোনো কি হ'ল তাৰ লগত। ময়ো যাম বলক, কিনো হৈছে ঘটনাটো ময়ো শুনো। বলা। কি কৈছি, জিতেনে অলপ ভাল পাইছেনে? অলপমান ভাল পাইছে এতিয়া। কালি গোটেই ৰাতিডাল চিঞৰিয়ে আছে। এতিয়াহে অলপমান শুইছে। জিতেন দা একচুৱেলি হৈছে নো কি? ক'ব নোৱাৰো নহয়। কালি ৰাতি ধৰা ধপৰাকে আহিছে, একদম খালে ডুঙে পৰি, তাৰপিছত বিচনাখনতে লেল বেলেকা হৈ পৰিছে। তাৰপিছত 11-12 মান বজাৰ পিছৰ পৰা যিহে চিঞৰ বাখৰ, ভূতে পালে বচা, আমুক তামুক কি কৈছে মই একো ধৰিবই পৰা নাই। আপোনালোক বহকচোন, মই চাহ আনিছোগে। চেনিৰাম দাচোন, বহক।
আমি বহিম বাৰু, তুমি অলপ শুই দিয়া শুই শুই আমনি লাগিছে। এই কাৰোবাৰ লগত কথা এষাৰমান পাতিব পাৰিলে ভাল লাগিব দিয়কচোন। বাৰু তুমি এটা কথা কোৱাচোন, তোমাৰ লগত এইবিলাক হ'ল কেনেকে? চেনিৰাম দা, এই ডম্বৰু বুঢ়াই কোৱা কথাবোৰ সত্য নহয়, গম পাই নাই আপুনি? কালি আপোনালোকৰ ঘৰৰ পৰা আহি থাকোঁতে বাটতে দুটা বগা বগা ভূতে পালে নহয় মোক। ৰাম, যিখন চিঞৰিছে সিহঁতি মোক চুবাইয়ে পেলালেহেঁতেন। 1000 টকা এটা দিয়াৰ পিছতহে এৰিছে, নহ'লে মোক চুবাই পেলালেহেঁতেন গুৰি দাঁতত লৈ। চেনিৰাম দা, যিহে সিহঁতৰ জিভা দাঁত, মোৰ দেখিয়ে ভয় লাগি যায়। গোটেই ৰাতিটো মই সপোনত সিহঁতকে দেখি আছো। মই জীৱনত ঘৰৰ পৰা ৰাতি নোলাওঁ আৰু দেই, ৰাতি নালাগে মই দিনতেই নোলাওঁ। এইবোৰ ভূত নহয় মানুহে, বুজিছে জিতেন দা? পইচা ঘটিবৰ কাৰণে সিহঁতি ভূতৰ বেশ লৈ পেলাই মানুহক ভয় খুৱাই পইচা লুটিছে। ময়ো তেনেকেই ভাবিছিলো, কিন্তু এতিয়া মই দেখাৰ পিছত মোৰ বিশ্বাস হৈ গ'ল। যিহে ৰঙা ৰঙা জিভা মেলি মোৰ গালৈ খেদা মাৰি আহিছিলে সিহঁতি। চেনিৰাম দা, হৰেণ, আহা এই ডাইনিং টেবুললৈকে আহা, চাহ বাকিছো খোৱাহি। জিতেন, তুমি এতিয়া আৰাম কৰা। বাৰু যাওক, চাহকাপ খাই লওকগে। যোৱা হৰেণ। এই মোবাইলডাল যে বিকিব লাগিব দেই, বৰ হেঙাই থাকে, ইমান লেট মাৰেও। ইয়াক বিকি পেলাই ধুনীয়াকে একদম টিপটপ নতুন মোবাইল এটা আনিব লাগিব। ঐ কুনিয়া, অকলে অকলে বহি লৈ পেলাই কাৰ লগত কথা পাতি আছ তই? এই হৰেণদা মোবাইলডালৰ লগতে কথা পাতি আছো। ইমান পুৰণি হৈ গ'ল এডাল, এতিয়া বিকি পেলাই নতুন এটা আনিব লাগিব, তাকে ভাবি আছো। পিছে ৰাতিপুৱাই আপুনি ক'ৰ পৰা আহিলেগে? এই জিতেন দাহঁতৰ ঘৰৰ পৰা আহিলোগেও। জিতেন দাৰ বোলে বেমাৰ, হেনো জ্বৰ উঠি গৈছে, কালি ৰাতি বোলে ভূতে পালে। হে, কি কয়? ভূতে পালে? ক'ত, কেনেকে, কেতিয়া? ৰাতি 10টামান বজাত আমাৰ এই গাঁৱৰ তিনিআলিটোতে। ৰাতি তেতিয়াহ'লে ওলোৱাটো বন্ধ কৰিব লাগিব মই। কেনেবাকে যদি মোক পাই যায় তেতিয়াহ'লে চেচেই বজাৰ। আৰু ভূতো ভূত, এলা পচা ভূত নহয়, পইচা খোজা ভূত। পইচা দিলেহে বোলে সি মানুহটোক এৰি দিয়ে হেনো। কি পইচা খোজা ভূত? এই প্ৰথম শুনিছো দেই পইচা খোজা ভূতৰ কথা মই। ময়ো প্ৰথমেই শুনিছো বাৰু। এতিয়া বাদ দে এইবিলাক কথা, বৈচোন ATM পৰা আহোঁগে। ATM কেলে আকৌ? পইচা কেইটকামান দৰকাৰ হৈছে, পইচা কেইটকামান উলিয়াই আনো। মোক কিন্তু কিবা এটা খুৱাব লাগিব আকৌ, মই এনেই নাযাওঁ। হ'ব দে, কিবা এটা খুৱাই দিম বৈ। তেতিয়াহ'লে ডেৰ কিছ বাত কি, চলো। পাগলটো ক'বাৰ। হৰেণ দা, খানা এটা কিন্তু আপুনি খুৱাব পাৰে আকৌ দেই। আপোনাৰ ঘৰত যে বহুত দিন খানা খোৱা নাই। হয় দে, তহঁতক ভাত এসাঁজ খুৱামকে থাকিয়েই গ'ল আৰু। খুৱাই দিব লাগিব ৰ। দেখিছো নাই, ইহঁতৰ ওচৰত বহুত পইচা আছে, তাজা উলিয়াই আনিছে যেন পাইছো। এতিয়া ইহঁতৰ পৰা লুটি লওঁ নি বাৰু? নাই, এতিয়া লুটিলে ধৰা পৰি যাব লাগিব, ৰাতিহে ওলাব লাগিব। ৰাতিলৈ আকৌ চান্সটো পাবও লাগিব নহয়, যদি সিহঁতি ওলাই নাহে ৰাতি তেতিয়া কি হ'ব? বৈ এতিয়াই কামটো কৰি দিওঁ, যদি ধৰা পৰি যাওঁ তেতিয়া? এইবিলাক কামত অলপ ৰিস্ক থাকেই, সেইবুলি আৰু কামটো নকৰিলে হ'ব। বৈ কাইলৈকে খানাটো এৰেঞ্জ কৰি দিওঁ নেকি? টিকুকো মাতি দিম, বগাইকো মাতি দিম, তাৰপিছতে আকৌ কণ্টক আছে ন, কণ্টককো মাতি দিম, তয়ো আহিবি। এইবিলাক কামত মই দেৰি নকৰো ন, সদায় ৰেডি থাকো। আহি যাম মই ৰাতিপুৱা, আপুনি চিন্তাই নকৰিব। হ'ব, তই ৰাতিপুৱা বুলি আকৌ 3টা-4টা বজাতে ওলাই নাযাবিহি, মই আকৌ শুই নুঠোৱেই নহয়। আপুনি চিন্তাই নকৰিব, 7টা বজাৰ কমে আপোনালোকৰ ঘৰলৈ নাযাওঁ মই। হৰেণ দা, দিনতে ভূত ওলালে। তহঁতক আজি সুদাই নেৰু। এইডোখৰ মোৰ এলেকা, ইয়াত তহঁতক আহিবলৈ কোনে কৈছিলে? হে ৰাম, ৰাতি ভূত ওলাই বুলি শুনিছিলো, এইকেইটাচোন দিনতো ওলাই। হৰেণ দা, পলোৱাহে কথা। তহঁতি যদি বাচি যাব খুজিছ তেতিয়াহ'লে পইচা উলিয়া, তোৰ হাতত যিমান পইচা আছে চব দি দে মোক। নহ'লে মৰিবলৈ সাজু হৈ যা। মোৰ হাতৰ পৰা দম আছে যদি তহঁতি লৈ যা। তই কি মোক চেলেঞ্জ দিছ নেকি, হা? দিছো, যা। চা তেতিয়াহ'লে তোৰ হাতৰ পৰা কেনেকে পইচা আনিব পাৰো মই। উশাহ ল'ব পৰা নাই, ডিঙিটো এই দে। ৰাম, ভূতেও উশাহ লয়নে বাৰু? কেলে ল'ব নোৱাৰিব আকৌ? এইকেইটা আকৌ মডাৰ্ণ ভূত নহয় জানো? ৰাম, ইচাকে গম পাই গ'ল, পলোৱাহে ভাল। মই এইডালক কৈছিলো ফচি মাৰিব লাগিব, নুশুনিলে হাৰামিটোৱে। এতিয়া পলোৱাই ভাল, মই ধৰা নপৰো দেই সিহঁতৰ হাতত। ক'ত পলাইছ তই? মোকো লৈ যা। এতিয়া তোৰ মুখা খুলিম ৰ। এতিয়া বকি যা, কোন হয় তই? কোনে তহঁতক পঠিয়াইছে ইয়ালে? মই ইয়াৰ নহয়, মই বেলেগ গাঁৱৰে। মোক এৰি দিয়ক। মই পইচাৰ কাৰণে ইয়াত ভূতৰ ভয় খুৱাইছিলো মানুহবিলাকক আৰু পইচা লুটিছিলো। চালা হাৰামি, তই জাননে তোৰ কাৰণে যে মানুহ এটা বিচনাত পৰি আছে, জ্বৰ উঠি পেলাই, গম পাৱনে তই? যদি সেই মানুহটো মৰি গ'লহেঁতেন কি হ'লহেঁতেন, হা? দাদা, মোক এৰি দিয়ক। মই আৰু এনেকুৱা কাম কেতিয়াও নকৰো। চালা, তোক এৰি দিব লাগে ৰ। এনেকে পাপ কাম কৰি পেলাই লুটি খাওঁ মানুহক, হা? পাছ তোক এতিয়া। মোৰ কঁকালটো বেকা হৈ গ'ল। তোক আজি হাই পলোৱাই ভাল, নহ'লে এইডালে আজি মাৰি পেলাব মোক। তোক চাই ল'ম মই মোৰ গেং লৈ আহিম, তাৰপিছত তই কি কৰিব পাৰ চাওঁ। কি হ'ল তোৰ? চালা, গেং লৈ সি। আজিৰ পৰা তহঁতক যদি গাঁৱত দেখো, তহঁতৰ অৱস্থা কাহিল কৰি দিম, পকৰে গুণ ওলোৱা অৱস্থা কৰিম তহঁতৰ। হৰেণ দা, তাক এৰি দিব নালাগিছিলে নহয়, তাক গাঁৱলৈ নি পেলাই ৰাজহুৱা মাৰ খুৱাব লাগিছিলে। কি কবি, ঘপককে পিছলি গুচিয়ে গ'ল ন হাতৰ পৰা, যিহে পিটিকিলি। এইবাৰ বাৰু একো নাই, এৰি দিলো, কিন্তু পিছত পাব লাগিলে তাক চকী পেলাম। বৈ এতিয়া, এনেই দেৰি হৈ আছে, আৰু তাতে আকৌ দেৰি কৰিছে এইকেইটা হাৰামিকেইটাই।